মাতি মই যাবা নৰো ও এপা আমি পৰখিনি না যাই আইছো আজি তোক মাতিছি আৰু তাই দুটামান লগৰ চলিক লৈ কিনে যা কি যে পাল্লাত পল্লু দে হ'ব দে যাম দে ও এপা ফটাফট উঠ মই ভাত বনাই দেও খাই কিনে যা তই দে ভাত বনাও যাই আছো দে দীপ আৰু পিংকু ফোন মাৰো ৰ দুটাকে লৈ যাম ৰ হেল্ল' দীপ ক'ত আছা মোৰ কলেজ চাব যাব লাগছিলে তহঁতে ওলচোন ফটাফট পিংকুকো লৈ যাব লাগিব ফটাফট ওলাই থাক মই যাই আছো দে দে ওলো বেছি দূৰ নহয় দে খোজকাঢ়ি যাব পাৰিম দে দে জিনটোৱে আমাক মাতি কিনে ইতানাক লাগি সি আহাই নাই আহিলো দে মই অলপমান দেৰিয়ে হ'ল মোৰ বাহ বেয়া ষ্টাইল কৰি আহিছে তই আজি নতুন কইনা ঘৰত যাম না সেইকাৰণে ষ্টাইল কৰি আহিছো ৰ তোৰ বিয়া ঠিক হ'বয়ে যো তই যিতে ষ্টাইল কৰি আহিছা কায়ো কেনচেল কৰিব নোৱাৰে তোক ভাই কিন্তু এটা কথা এই বিয়াখন কিন্তু ভাঙি থৈ আহিব লাগিব বিয়াখন ঠিক যাতে নহয় মই বিয়া চিয়া কৰাব ইচ্ছা নাই তহঁতক সেইকাৰণে ক'লো এতে মই বিয়া ভাঙব লাগে কিবা উল্টা পুল্টা কথা কৈ বিয়াখন কেনচেল কৰি থৈ আহিব লাগিব আমি জিন্তু তই মই থাকোঁতে চিন্তাই নকৰিবি মই চব উল্টা পুল্টা কৈ দিম তই টেনচন নলবি তোৰ বিয়া কেনচেল কৰিহে আহিম মই দে ফটাফট যাও এতিয়া মোৰো ভোক লাগি আহিছে তাতে কিবা বনাইছি খাব লাগিব একেবাৰে ভোক লাগি আছে মোৰ ফটাফট খাব লাগিব যাও দে হে পিংকু কিবা মাংস বনাইছি কিজানি গন্ধ আহি আছে বঢ়িয়া মই মাংসৰ গন্ধ পাইছো ফটাফট খাব দিলে হয় বাবাহঁত আহি পালা তোমালোকে খুৰা আমি আহি পালো দিয়ক পিছে দৰাটো বা কোনটো মইতো চিনি নাপাও খুৰা দৰাটো এইজনেই নমস্কাৰ ময়ে হয় দিয়ক নমস্কাৰ পিছে তোমাৰ নামটো বা কি মোৰ নামটো জিন্তু দাস জিন্তু বুঢ়াই চোৱা কথাই সুধি থাকে একো খাব চাবা নেদে আমাক মনে মনে থাকাই বেটা শুনা পাব বাবা কি কৈ আছা তোমালোক দুটাই মনে মনে নাই খুৰা ইয়াৰ বোলে পানী পিয়া লাগছি হে কৈ আছে মনে মনে লাজ কৰে কবা আপোনাক মোকে কৈছি সেইকাৰণে ৰবা চাহো খাবা পানীও খাবা ৰবা আনিবা দিও ৰবা মুনুৰ মাক চাহ লৈ আহা হে চাহ অহালৈকে তোমালোকৰ লগত কথাই পাতো ৰবাচোন পিছে লৰাই বা কি কাম কৰে ল'ৰাই একো কাম নকৰে দিনৰ দিনটো অলপ তলকে ঘূৰি ফুৰে কিন্তু আপুনি চিন্তা নকৰিব আপোনাৰ ছোৱালীক লগন পেলাই নাৰাখে চুৰ কৰি আনি হ'লেও খুৱাব চুৰ কৰি খুৱাব পিছে লৰাই মদ ভাং কিবা খায় নেকি কি কয় হে খুৰা মদ ভাঙৰ কথা কৈছে মদ ভাঙতকে ওপৰত খাই ৰাতি হলিতো ঘৰত যাবাই নৰে আমি সদায় ইয়াক থৈ লাগে ৰাতি একেবাৰে খোজ কাঢ়বাকে নৰাকে খায় কি কয় তহঁতে গোটাকেইটাকে আজি কাটো মই কুকুৰহাট মোৰ ছোৱালীক চুৰ কৰি খুৱাই সি বেটা ইমান সাহস সিয়াৰ মোৰ ছোৱালীক বিয়া পাতবা আহিছি সি বাপ্পা বিৰাট দাউৰা লাগে বুঢ়াই বিৰাট ভাগৰ লাগছে অলপ বহিয়ে লওঁ ৰ অলপ বহি লওঁ দে জিন্তু তই ক'ত লাগিছিলি আজি আমাক বুঢ়াই আজি আমাক পুৰা কাটিলা হয় একেবাৰে পিচ কৰলা হয় কাটি কিনে জিন্তু তই যদি বিয়া পাতবা ইচ্ছা নাছিল কিয় বেকাৰ লৈ গৈছিলি তই মানুহ ঘৰক ইমান জলকলৰ দিলি তই ঘৰতে ফোন কৰি পেলাই কেনচেল কৰিব পা দে ভাই হ'ব দে মোৰ মনটো যে ইমান ভাল লাগছি নহয় বিয়াখন যে কেনচেল হ'ল একো নাই দে তহঁতে অলপমান কষ্ট খালি আৰু কি হ'ব ৰাতিলৈ খানা এটা খুৱাই দিম দে টেনচন নলবি তহঁতে খানা খোৱাবি জিন্তু তই পাঠা মাংস লাগব কিন্তু ভাই বহুত কষ্ট হৈছে সেটা খাইছো পাঠা মাংস নহলে খানা খাব নাযাম কিন্তু হ'ব দে চিন্তাই নকৰিবি পাঠা মাংস কি চব পাৰি মাছ মাংস চব খুৱাম টেনচন নলবি তই দে হ'ব দে ৰাতি লগ কৰিম দে এতিয়া ঘৰত যাম মোৰ বিৰাট ভোক লাগছি কইনা চাবা যায় একো খাব নাপালো ভাই দে তেৰিকা এনেকুৱা আৰু কইনা চাবা যায় নেকি কিবাটো খাই ল'বা দিয়া পাৰে আমাক আগে হয় দে ভাই বুঢ়াই খালি কথাকে সুধি থাকলা একো খাবাই নেদলা মাংসৰ গন্ধি মোৰ নাকতে আছে যদি অলপমান খাবা দিলা হয় তথাপিও ভাল লাগলো হয় একো নহয় দে জিন্তু ৰাতি মাংস লাগব কিন্তু ভাই হ'ব টেনচন নলবি এতিয়া ঘৰত যা মই অলপমান খানা যোগাৰ কৰো যাই পেলাই আৰু মায়ের আগত কবি কিন্তু ভাই এটা বহুত অপমান করে হেটাছি বলি আর দ্বিতীয় দিন যাতে নেখেদায় এনকে কবি কিন্তু দ্বিতীয় দিন আর যাওয়াতে আছে ঠ্যাং মামুর
লাষ্টতে গম পাবি এই দে দে যৌ যৌ ঘৰত যৌ দেৰি হ'ল যাও